নমস্কাৰ সকলোকে কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু আশা ৰাখিছোঁ আগলৈ সকলোৱে ভালে কুশলে থাকক মই তৰালি তৰা ব্লগছৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে জনাইছোঁ স্বাগতম আজি যিহেতু আমতি সেইবাবে ঘৰত বহুত কাম এয়া ঘৰ মুচি আছোঁ ৰাতিপুৱাৰ পৰা বহুত কিবা কিবি চাফা কৰা কাপোৰ ধোৱা ঘৰ মচা কৰা এইবোৰ কৰি আছোঁ আৰু এইফালে হাজবেণ্ডে হেল্প কৰি দিছে ঘৰত থকা পিৰাবোৰ ধুইছে তেওঁ এনেকৈ কিছু কামত সহায় কৰি দিয়ে মোক আৰু এই বাচনবোৰ ধুলোঁ এনেকৈ থৈ দিছোঁ এতিয়া আৰু মায়েও এইফালে গেছ চাফা কৰি আছে মোটামুটি 12টামান বজাতহে আজি গা ধুই উঠিলোঁ এয়া গা মূৰ ধুই আহিলোঁ তাৰপিছত লাগি গ'লোঁ ফল কটাত থকিৰ বাবে যোগাৰ কৰি আছোঁ এওঁ গা ধুই আহিলে আৰু মায়ে কিবা কৈ আছিল আৰু এনেকৈ আজি নিয়ম অনুযায়ী কিছু ফল মূল কাটিলোঁ কাটি দুপৰীয়াৰ বাবে জলপান বনাই দিছোঁ এনেকৈ চৌকাত আৰু এওঁ মন্দিৰটোৰ কাম কৰিছে চফা কৰি পেলাই কিবা কিবি অলপ কৈ আছিলে কি কৰিছা সুধিছিলোঁ তেওঁ হেনো ভগৱান স্থাপন কৰিছে এনেকৈ ক'লে আৰু এটা কথা ঠিক মোতকৈ মোৰ মানুহজনৰ ভক্তি অলপ বেছি আৰু তেওঁ ভগৱান বিশ্বাসী বহুত আৰু এনেকৈ ভাঙি পেলাই পৰা উঠি গ'ল আৰু এতিয়া এই কি তাক উঠালোঁ আৰু তাৰ কথাখিনি শুনকচোন এইটো কি হা আম আৰু মনে এতিয়া কি খাব আম খাব হাঁহি দিয়া চাওঁ হাঁহি দিয়া হাঁহি আৰু এতিয়া মনে আম খাব আৰু এয়া সন্ধিয়া 7মান বজাত আটাইকেইটাই পাকঘৰত নানান ধৰণৰ কামত ব্যস্ত সকলোৱে মায়ে সেইফালে খানা বনোৱাত ব্যস্ত মাংস বনাই আছে আৰু ককাকৰ লগত ভাল লগা মুহূৰ্ত এয়া চিকেন বনালে মায়ে আৰু এয়া বনাই আছে খাহী মাংস আচলতে ঘৰখনৰ সকলোৱে এনেকৈ খানা বুলি নকওঁ একেলগে খোৱাৰ আমেজে বেলেগ আজি ভাত যিহেতু মায়ে বনালে সেইবাবে মই মেখেলাখন চিলাব লগা আছিল সেইখনকে চিলালোঁ আৰু এনেকৈ সকলোৱে মিলিজুলি কামবোৰ কৰিলে আচলতে খুব ভাল লাগে ভিডিঅ'টো আজিলৈ ইমানেই আপোনালোকে যদিহে চাই ভাল পালে তেন্তে লাইক কমেণ্ট কৰিব আৰু মোৰ চেনেলটো যদিহে প্ৰথমবাৰৰ বাবে চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ ধন্যবাদ।